হাই ষ্টুডেণ্ট, আজিৰ এইটো ভিডিঅ'ত এটা ভাল খবৰ। ভাল খবৰটো হৈছে যে আমাৰ অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ আত্মজীৱনী আমাৰ পাঠ্যপুথিত থাকিব। এইটো হয় নিউজটো তোমালোকে দেখিব পাৰা। এইটো হয় নিউজ পেপাৰটো। অসম বিদ্যালয় পৰিষদ শিক্ষা পৰিষদ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। MIL-ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনী। উক্ত বিষয় সন্দৰ্ভত পৰিকল্পনা আৰম্ভ বিদ্যালয় শিক্ষা পৰিষদ। এই মন্তব্য অসম বিদ্যালয় শিক্ষা পৰিষদ অধ্যক্ষৰ। অসমৰ ষ্টুডেণ্টবিলাকৰ যিবোৰ MIL ছাবজেক্ট আছে, ধৰা অসমীয়া হওক, হিন্দী হওক, বড়ো হওক, জুবিন গাৰ্গৰ জীৱনী MIL ছাবজেক্টত এটা চেপ্টাৰত অন্তৰ্ভুক্ত কৰা হ'ব। তো ইয়াতে তোমালোকক খেলিমেলি লাগিব যে কোনটো শ্ৰেণীত দিয়া হ'ব, কিন্তু এইটো কথা ইয়াতে দিয়া নাই। এতিয়া খালি আলোচনা আৰম্ভ হৈছে। হয়তো ক্লাছ 9তো দিব পাৰিব, 10তো দিব পাৰিব, আকৌ ক্লাছ 11তো দিব পাৰিব, 12তো দিব পাৰিব। যদি পৰিকল্পনা আৰম্ভ হৈছে তেন্তে বেছিভাগে চান্স আছে ক্লাছ 10 নাইবা ক্লাছ 12ত দিব। কিয়নো ক্লাছ 10 আৰু 12ত বেছিভাগে ইম্পৰ্টেণ্ট চেপ্টাৰবিলাক থাকে। তো আমি অহা বছৰে এইটো ভাবিব পাৰোঁ যে এইটো চেপ্টাৰ আহিব, এইটো জুবিন গাৰ্গৰ জীৱনী এটা আমাৰ MIL ছাবজেক্টৰ এটা চেপ্টাৰ বুলি হ'ব।